চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিম। এতিয়া মই যি গাঁৱত যাওঁ লৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, এপিএছচিৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰ মানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিম। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিম। এতিয়া মই যি গাঁৱত যাওঁ লৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, এপিএছচিৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰ মানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিম। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিম। এতিয়া মই যি গাঁৱত যাওঁ লৰা ছোৱালীয়ে মোক সোধে যে পুলিচৰ দাদা দৌৰ কেতিয়া আৰম্ভ হ'ব, থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া হ'ব, এপিএছচিৰ পৰীক্ষা কেতিয়া হ'ব। কোনেও নুসুধে মোক চাকৰি দিয়ক, মাত্ৰ পৰীক্ষাৰ ডেট সোধে। তাৰ মানে আজি ৰাইজৰ মনত হিমালয় সদৃশ বিশ্বাস সৃষ্টি হ'ল যে অসমত আৰু কেতিয়াও চাকৰিৰ নামত দালালি নহ'ব, মেধাৰ ভিত্তিত ল'ৰা ছোৱালীয়ে চাকৰি পাব। হিমালয় সদৃশ বিশ্বাস আমি মানুহৰ মনত সৃষ্টি কৰিব পাৰিম। চৰকাৰী চাকৰিৰ নামত থকা দালালিৰ বজাৰ আমি সদায়ৰ কাৰণে অসমৰ মাটিৰ পৰা উৎখাত কৰিম।